কাৰ আধাৰ কাৰ্ড বনাব যাবি তোমাৰ আধাৰ কাৰ্ড হ'লে নেকি বনাব পৰা পিলিয়ে আধাৰ কাৰ্ডেদি কি কৰিব জানানে সেইখন কাৰ্ডেদি মোৰ গাহৰিকেইটা আধাৰ দিব লাগিব আৰু আজি দন ভাই আৰু পিলি একেলগে এটা ফ্ৰেমতে দন ভাই আৰু পিলি আকৌ বেলেগৰ মোবাইলত চহৰীয়া ভাই এটা স্পেচিয়েল বস্তুটো এয়া ভাইয়ে পুৰা আনবক্সিং কৰি আছে তো হেল্ল' বন্ধুসকল আগতে নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি চহৰীয়া আৰু মই মংগলদৈত থকা এমাজন অফিচলৈ আহিছোঁ মানে চহৰীয়া এটা বিশেষ বস্তু আহিছে বোলে আৰু কি সেই বিশেষ বস্তুটো আপোনালোকে গম পাব মানে প্ৰথমতে অফিচৰ পৰা বস্তুটো লৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ নেকি তো গাইজ এইটো বস্তুৰ কাৰণে আহিছিলোঁ ভেবাৰঘাট এমাজনৰ পৰা লৈছে না ভাই কি বস্তু এইটো কিবা এটা কেমেৰাৰ বস্তু আছে এইটো মানে সাৰপ্ৰাইজ নেকি সাৰপ্ৰাইজ আৰু কিবা এটা কৈ আছিলে কি কৈ আছিলে এই বস্তুটো যে দেখা পাইছে এইটো আনবক্সিং আমি মই বা নকৰে এইটো স্পেচিয়েল মানুহ এজনে কৰিব গতিকে ভিডিঅ'টো চাই থাকক আমি এতিয়া গৈ আছোঁ মানে দন ভাই ঘৰত যাম বুলি ভাবিছিলোঁ প্ৰথম কিন্তু এমাজন অফিচত আহিব লগা হ'ল চহৰীয়া ভাই এইটো প্ৰডাক্টৰ কাৰণে আৰু এতিয়া দন ভাইক ল'ম লৈ উঠি আমি এই বিশেষ জেগাটোত যাম বলক আমি নিজৰে মানুহ তো গাইজ আমি আহি পালোঁ দন ভাইৰ ঘৰ আৰু এতিয়া দন ভাই কৰিব বিশেষ বস্তুবোৰ আনবক্সিং দিয়া গিফ্ট দিয়া নিচিনা আৰু এইফালে দন ভাই কৰি আছে আনবক্সিং আৰু এইফালে মহাৰাজ চাওক কি মজা লৈ ঘুমাই আছে তো এয়া দম ভাইয়ে আনবক্সিং কমপ্লিট কৰিলা কল্লু কেলে হেলে আৰু মজা দেখোন এইটো সেলফি ষ্টিক আৰু চহৰীয়া ভাই এটা স্পেচিয়েল বস্তুটো এয়া ভাইয়ে পুৰা আনবক্সিং কৰি আছে ভাই এইটো কেনে লাগছে আনবক্সিং এয়া সেলফি ষ্টিক অৰ্ডাৰ কৰিছিল ইহঁতে মজা তাৰা আহিলা ময়ে বোলো খুলি দিওঁ কিটা টকা দি দিওঁ তো ভাই কেনে লাগছে স্পেচিয়েল মানে স্পেচিয়েল বস্তু একদম মজা মজা বাপ তই কি মজা কৰিব যাবি নেকি আচ্ছা আধাৰ কাৰ্ড বনাব পৰা গৈছি বাপ আধাৰ কাৰ্ড বনাই দিব বিলি কাৰ আধাৰ কাৰ্ড বনাব যাবি তোমাৰ আধাৰ কাৰ্ড হ'লে নেকি বনাব পৰা সৰু চলি আধাৰ কাৰ্ড হ'ব আৰু হয় নেকি পিলিয়ে আধাৰ কাৰ্ডেদি কি কৰিব জানানে সেইখন কাৰ্ডেদি মোৰ গাহৰিকেইটা আধাৰ দিব লাগিব নহয় আধাৰ কাৰ্ডখনে দিব মই আধাৰখিনি লৈ আহিম আৰু আজি দন ভাই আৰু পিলি একেলগে এটা ফ্ৰেমতে দন ভাই আৰু পিলি আকৌ বেলেগৰ মোবাইলত ভিডিঅ'টো চাবি এই এইফালে দন ভাইও ভিডিঅ' কৰি আছে যাম মানে আমি গোটেই স্পেচিয়েল জেগা এটাত যাম চ' আজি এটা ফ্ৰেমতে দন ভাই আৰু পিলি কি খবৰ তোমাৰ ভাল ভিডিঅ'ত ইমানবিলাক কমেডি কেনেকৈ আহে মনত আৰু পিলি কেতিয়াবা দেখছা পিলি একদম টিকটকৰ পৰা দেখা পাইছো একদম টিকটক কৰাৰ পৰা পুৰা ফ'ল' কৰি আহিছো আৰু পুৰা একদম মানে ভাল লাগে পুৰা কভাৰচন কৰি আছা নাই কৰি আছা কালি এইদিনাখনে আজি ভিডিঅ'টোত দেখোন পুৰা মূৰ মালিচ কৰি দি আছা তো ইমান দিনৰ পৰা আশা আছিল পিলিক লগ কৰা আছো আজি ফাইনেলি পিলিৰ লগত একেলগে ভিডিঅ' বনাই আছো চ' পিলি কি খবৰ তোমাৰ তো তোমাৰ অসমৰ ৰাইজে তোমাক চবে পিলি বুলি জানে তোমাৰ অৰিজিনেল নামটো কিনো প্লাবিতা হাজৰিকা কোন ক্লাছত পঢ়ি আছা ক্লাছ কোন স্কুল ঠিক আছে আৰু ইমানবিলাক কমেডি যি কৰি থাকা তোমাৰ দন ভাই শিকাই দিয়ে নে তোমাৰ মানে নৰ্মেল নেচাৰেলি আহে নৰ্মেলি আহে আৰু পিলিক ভিডিঅ'ত বহুত ডাঙৰ ছোৱালী যেন লাগে কিন্তু এতিয়া আহিয়ে গম পালো ইমান এটা ডাঙৰ নহয় সৰু ছোৱালী পিলি দৰঙীয়া হোৱাত কিবা এটা কৈ দিয়া দেখো মুখে গালি পাচোন ঠিকছে গালি মাৰ ও কি কথা কও কৈ দিয়া কিবা তোমালোকে ভালকে যাবি তোমালোকে নাই তহঁতে বুলি কয় তহঁতে ভালকে যাবি ভালকে কও ভালকে যাবি তহঁতে ভালকে যাবি গাড়ী ভালকে চলাবি বুলি কও হেলমেট পিন্ধি তহঁতে হেলমেট পিন্ধি ভালকে বাইক চলাবি আৰু ঠিকছে খাই ঠিকছে খাই আহিবি বুলি কও ঠিকছে খাই আহিবি কি হ'ব